বিজেপিক সমৰ্থন কৰাৰ পৰা আঁতৰি আহিল নীতিশ কুমাৰ কিংমেকাৰ নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত বিপদত এতিয়া মোদী চৰকাৰ বিজেপিক আৰু সমৰ্থন নকৰে নীতিশ কুমাৰৰ দলে পুনৰ বিপদত পৰিল মোদী চৰকাৰৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে এতিয়া কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰা নীতিশ কুমাৰ শেহতীয়াকৈ বিজেপিক সমৰ্থন কৰাৰ পৰা আঁতৰি আহিল নীতিশ কুমাৰৰ দল জেডিইউৱে এতিয়া বিৰোধীৰ পক্ষত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিটো মুহূৰ্ততে বিৰোধীৰ পক্ষত বহি চৰকাৰক সমালোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জেডিইউৰ বিধায়কে মণিপুৰত এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে জেডিইউৱে এন বীৰেন সিং চৰকাৰত আছিল জেডিইউৰ সমৰ্থিত এগৰাকী বিধায়ক ইতিমধ্যে বিধায়কগৰাকীয়ে এনডিএৰ সংগ ত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ মণিপুৰত জেডিইউৱে সমৰ্থন নকৰে এনডিএক মণিপুৰৰ হিংসা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিলে নীতিশ কুমাৰৰ দলে মণিপুৰত যেহেতুকে জেডিইউৱে এনডিএক সমৰ্থন জনাই আহিছিল তেনে এটা প্ৰেক্ষাপটত জেডিইউৱে এতিয়াৰ পৰা এন বীৰেন সিং চৰকাৰক সহযোগ নকৰে অৰ্থাৎ এনডিএৰ পৰা আঁতৰি আহিল মণিপুৰত কিয়নো শেহতীয়া মণিপুৰৰ পৰিস্থিতিক লৈ কেন্দ্ৰই কোনো মন্তব্য নকৰাত এক প্ৰকাৰ জাঙুৰ খাই উঠিছে এতিয়া জেডিইউৰ বিধায়কগৰাকীয়ে আৰু যাৰ বাবে ইতিমধ্যে জেডিইউৰ বিধায়কগৰাকীয়ে এনডিএক সমৰ্থন কৰাৰ পৰা প্ৰত্যাহাৰ কৰিছে প্ৰত্যাহাৰ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ এনডিএ চৰকাৰক বিপদত পেলাই পুনৰ লুটিবেগৰ মাৰিছে নীতিশ কুমাৰৰ দলে মণিপুৰত জেডিইউৰ বিধায়কগৰাকীয়ে এতিয়াৰ পৰা বহিব বিৰোধীৰ আসনত বহি সমালোচনা কৰিব চৰকাৰক নতুন বছৰৰ প্ৰথম মাহতে এনেদৰে প্ৰথমটো আঘাত ঘানিছে এনডিএত মূৰৰ কামৰণি হৈ পৰিছে এতিয়া কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰা জেডিইউৰ মুখ্য নীতিশ কুমাৰ কোনটো মুহূৰ্তত কি সিদ্ধান্ত গ্ৰহণ কৰে নীতিশ কুমাৰে তাৰ নাই ঠিকনা যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে নৰেন্দ্ৰ মোদী কিংবা অমিত শাহ অতি শীঘ্ৰে কেন্দ্ৰত চৰকাৰ ভংগ হ'ব যদিহে নীতিশ কুমাৰে সলনি কৰে নিজৰ সিদ্ধান্ত আৰু যাৰ বাবে এতিয়া মূৰৰ কামৰণি হৈ পৰিছে কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা নীতিশ কুমাৰ কিংবা চন্দ্ৰবাবু নাইডু নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ